Hello student, Assam Education 2.4 চাইটো কৰিব ধন্যবাদ তোমালোকৰ বাবে লৈ আহিছোঁ যে এটা খবৰ যিসকলে ক্লাছ 9 আৰু 10 ছাত্ৰীসকল আছে তোমালোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছোঁ যে তোমালোকৰ স্পকেন ইংলিছৰ বিষয়ে সেবা এতিয়া এটা নতুন নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু এইটো নটিফিকেশ্যন 4 জুলাইত প্ৰকাশ কৰিছে আৰু মোৰ অলপ অসুবিধাৰ কাৰণে মই তোমালোকক ভিডিঅ' আগতে বনাই দিব পৰা নাই আৰু অলপ লেট হৈছে আৰু তোমালোকে এতিয়া এটা ভিডিঅ' বনাইছোঁ যে তোমালোকে কেনেদৰে এইটো কৰিব লাগিব বা কেতিয়াৰ পৰা তোমালোকৰ এইটো এক্সাম আৰম্ভ হ'ব ইয়াৰ বিষয়ে সবিশেষ লৈ আহিছোঁ যে তোমালোকৰ নটিফিকেশ্যনত দিয়া আছে সকলো অসমৰ ছাত্ৰ ছাত্ৰীয়ে এইটো দিব লাগিব যে তোমালোকৰ এটা টেষ্ট বছৰৰ দুটা টেষ্ট হ'ল ক্লাছ 9 আৰু 10 ছাত্ৰ ছাত্ৰীসকলত অনলাইনত স্পকেন ইংলিছত আৰু এইটো তোমালোকে এপছটো পাবা প্লে ষ্ট'ৰত গৈ প্লে ষ্ট'ৰৰ পৰা তোমালোকে ডাউনলোড কৰিবা SEBA স্পকেন ইংলিছ বুলি চাৰ্চ কৰিবা তাৰপিছত তোমালোকে ডাউনলোড কৰি এইটো তোমালোকে এক্সাম দিব আৰু ইয়াতে ডেটটো আছে তোমালোকৰ চেণ্ট্ৰেল এছেছমেণ্ট ফৰ চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমটো হৈছে তোমালোকৰ 5 আগষ্টৰ পৰা 9 আগষ্টলৈ তোমালোকৰ টেষ্টটো হ'ব তোমালোকৰ ডেট দুটা দিয়া আছে যে 9 আগষ্টতে অলপমান ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে তোমালোকৰ ডেটটো বঢ়াই দিয়া হয় আৰু তলতে আছে আৰু এটা টেষ্ট চেণ্ট্ৰেল টেষ্টটো ইয়াতে থাৰ্ড ডিচেম্বৰৰ পৰা তোমালোকৰ 7 ডিচেম্বৰলৈ ক্লাছ 10ৰ দুটা টেষ্ট দিব লাগিব আৰু ক্লাছ 9ৰ সকলে দিব লাগিব যে প্ৰথম টেষ্টটো 21 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈ দিব লাগিব আৰু ছেকেণ্ড টেষ্টটো তোমালোকৰ আৰু এটা হ'ব পিছত এইটো দিব লাগিব তোমালোকে 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ তোমালোকে এইটো টেষ্ট দিব লাগিব আৰু এইটো টেষ্ট তোমালোকে দি তোমালোকৰ যিটো প্ৰেক্টিকেল এক্সাম এইটো এক্সামত তোমালোকৰ মাৰ্কছটো দিয়া হ'ব ইয়াৰ পৰা তোমালোকৰ সকলো ছাত্ৰ ছাত্ৰী এইটো দিব লাগিব যে এইটো নিদিলে তোমালোকৰ পিছত বহুত অসুবিধা হ'ব পাৰে ইয়াতে সেৱা তোমালোকক দিছে যে এইটো টেষ্ট দিব লাগিব তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন দি তোমালোকে লগ ইন কৰি তোমালোকৰ স্কুলৰ লগত তোমালোকে কণ্টেক্ট কৰিবা তোমালোকৰ ছাৰে এইটো ভালদৰে তোমালোকক জনাই দিব আৰু ইয়াতে তোমালোকৰ ক্লাছ 9ৰ সকলৰ যে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন পোৱা নাই তোমালোকে 11 জুলাইৰ পৰা তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো পাবা আৰু ইয়াৰ পিছত তোমালোকে লগ ইন কৰিব পাৰিবা এইটো এপছ লগ ইন কৰাৰ পাছত তোমালোকৰ পিছত এটা ID তোমালোকক বনাই দিব স্কুলৰ পৰা এইটো ID ইউজাৰ নেম মাৰি তোমালোকে লগ ইন কৰি তাৰপিছত এক্সামটো দিব পাৰিবা আৰু তোমালোকে এতিয়া যিসকল ক্লাছ 10 আছে তোমালোকে এইটো ডাউনলোড কৰি লগ ইন কৰি তোমালোকৰ কিছুমান গেম আছে ইয়াতে মানে এইটো লেভেলটো তোমালোকে কৰিব লাগিব লেভেলটো কৰি তোমালোকে অলপমান টেষ্ট দি তোমালোকে চাব পাৰা আৰু তোমালোকৰ তাত সৰুৱে এটা ৰিকুৱেষ্ট যদি তোমালোকে মোৰ চেনেলত নতুন আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি থৈ দিব এনেকুৱা ধৰণৰ প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিবৰ কাৰণে